Hello friends সকল, welcome to my channel. Friends সকল, আজি আমি নিউ ইয়াৰ বুলি এটা খানা খাবলৈ যাবলৈ ওলাইছো। আমি খানাটো তাৰ মানে হাঁহৰ মাংস কোমোৰাৰ সৈতে বনাই খাম। Friends সকল, তেনে ভিডিওটো চাই থাকিব। দেৰিকৈ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিলো যাতে এই বছৰটো সকলোৰে বাবে বহুত ভাল হৈ যাতে। আৰু কেৰাহীত তেলখিনি গৰম হ'বলৈ দিয়া হৈছে অলপ। ইয়াত এয়া হাঁহৰ মাংস, এয়া কোমোৰা আৰু আলু, ইয়াত বিভিন্ন ধৰণৰ মছলাসমূহ আছে আৰু এয়া পিঁয়াজ আৰু তেজপাত। এতিয়া ইয়াত পিঁয়াজখিনি দিলোঁ, মানে পিঁয়াজখিনি অলপ ভাজি ল'ম। এতিয়া আমি মাংসখিনি ভাজি ল'ম। এতিয়া মছলাবোৰ দিয়া হ'ল আৰু মছলাখিনি মাংসখিনিৰ লগত ভালদৰে মিহলাই দিম। এতিয়া আমি আলুখিনি আৰু কোমোৰা চাওক, মাংসখিনি অলপ ভজাৰ লগে লগে মাংসখিনিৰ পৰা তেল এৰিবলৈ ধৰিছে আৰু কোমোৰাখিনিও মাংসখিনিৰ সৈতে গলি গৈছে। এতিয়া আমি মাংসখিনিত পানী দিম। আৰু আঞ্জা প্ৰায় হ'লেই আৰু এয়া ভাত আমি বেলেগকৈ বনাই আনিছোঁ আৰু আমি ভাতখিনি কলৰ দোনাতে খাম। আৰু আঞ্জা এনেকুৱা সোৱাদ হৈছে, মানে গোন্ধতে মাখি উৰি আছে। আৰু ভাতৰ লগত তৰকাৰী, ভাজি আৰু মাছ পোৰাও আছে।
মৰমৰ ফ্ৰেণ্ডছসকল, আজি ভিডিঅ'টো ইমানতে সামৰোঁ। যদি আগলৈও এনেকুৱা ভিডিঅ' লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।